নমস্কাৰ বন্ধুসকল, মই বিকাশ গগৈ সকলোকে আপোনাৰ পৰা স্বাগতম জনাইছোঁ মোৰ বিকাশ গগৈ ব্লগ ইউটিউব চেনেললৈ। আৰু এইফালে মই আছোঁ টিপমীয়া বৰনামঘৰ, আৰু তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াত অখণ্ড ভাগৱত হৈ আছে 7 দিনীয়া, আৰু তালৈ আহিছোঁ এটা পদূলি দি যাওঁ বোলো, আৰু তাৰ ভিডিঅ' আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাব, ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মজা হৈছে, আৰু আমি লাহে লাহে পাই গ'লোহি। আপোনালোকে শেষলৈকে চাই চাওক ভিডিঅ'টো। টিপমীয়া পাইছোঁহি, এয়া সোমাই গৈছোঁ, আপোনালোকে চাই থাকক। ধুনীয়াও নাছিলোঁ আপোনালোকে চব ইমান ধুনীয়া বনাইছোঁ চব। গৌৰৱে যোগাইলা ক্ষমালা ভগৱতী, ভিক্ষা পাত্ৰ দিলক কুবেৰ পক্ষপতি, ভিক্ষাই আনি যোগাইলা অম্বিকা বৰনাৰী, ভৈলাল বামন বধূ দিব্য ব্ৰহ্মচাৰী, প্ৰকাশ গম্ভীৰ কৰ আজানুলম্বিত বাহু দুইখান, মূল গুণালৰ সমাজেন বলিষ্ঠ উঠান, দিছে হতে দাতুৰে টুকু ভৰু মূৰ মানুৰে জীবনে দেব মাতা পৰন্ত কন্দন, চাকি জ্বলাই আহিলোঁ, আৰু চাকি কৃষ্ণ ভালে দিছে নেকি? ভাত নাখাওঁ, খাইছোঁ কেইটামান।
বইলাৰ দিছে চক্ৰৰ ছয় কুশলৈ কৰি এশ চক্ষু ভৈল কাণ মৰু মৰু যায় প্ৰাণ বাজ শুয়া পৰিলয়ো পৰি কৃষ্ণ হ'ব কাৰ্যত দিলে হাত সিঘাটো পাইলে কটা কি কহিব হুকৰ বিলাই হেন জানি নৰলোক পৰহিংসাই দিয়োগ সেই আপোনাতে অবিলম্বে। আৰু ইয়াৰ পানীৰ মাজত আছে আমাৰ শ্ৰীকৃষ্ণ আৰু ৰাধা আছে। দেখিয়া পদক্ষে খেতি গৈলয়াগি ওৰাম জানো কংকাৰী বলি ইলা পৰজাক বৰা ভূত ধৰি জয় হাপুৰীৰা তাক কৈ কথা কুৰা চাৰ আকাম পাক এহি বুলি কৰা ধৰি তেজিৰা পলায় যেন বতুলত চান কতো
নমস্কাৰ বন্ধুসকল আৰু ইমান ধুনীয়া পৰিৱেশৰ মাজৰ পৰা মোৰ ভিডিঅ'টো সামৰিবলৈ আজি একেবাৰে মন নাই হ'লেও ভিডিঅ'টো সামৰি মাৰিবই লাগিব আৰু বেছি দীঘল নকৰি ভিডিঅ'টো যিমান দিব পাৰিছোঁ নাজানো কিমান কি দিব পাৰিছোঁ নাজানো আৰু ভিডিঅ'টো চাই কেনে আপোনালোকে জনাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি ল'ব যাতে আমাৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে উপভোগ কৰিব পাৰে আৰু বলক আমি ভিডিঅ'টো ইমানতে সামৰি মাৰোঁ অধিক পাৰে যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো বাই বাই